দুজনী আনিলে সৰু মাছ আৰু এয়া ডাঙৰ মাছো আনিলে আৰু এতিয়া মই এইবিলাক চাফা কৰি ল'লোঁ আৰু এতিয়া বনাই যাওঁ কিহেৰে বনাওঁ সেয়া আপোনালোকক দেখুৱাম বাৰু আমটো একদম ধুনীয়া আৰু লগা দেখাই দিয়া মোৰ দেখিন কাটাই ভাল আটো বলা নাই দে ওলোৱা ধুনীয়া ধুনীয়া তোমাৰে হ'ব চবেই কিছুমানৰ আচল পকা থাকে মোৰ মাছ বনোৱা হৈ গ'ল এতিয়া মূলা শাকখিনি ভাজি আছোঁ আৰু এতিয়া মূলা শাকখিনি ভাজিলে হৈ গ'ল আৰু এতিয়া ভাত খাওঁ গোটেইবিলাকে একেলগে ভাগিনজনীয়ে অলপমান চৰবত বনাইছিলে তাকে দিছিলে এতিয়া খাওঁ এইখিনি আজি এই দুটা টাব আহিলে মই অৰ্ডাৰ কৰিছিলোঁ আজি কেইদিনমান আগতে মোৰ ভাল লাগিছিলে বাবে অৰ্ডাৰ কৰিছিলোঁ সঁচাকৈ বহুতেই ধুনীয়া হয় আৰ্টিফিচিয়েল